নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং ভাতৰিলৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কোলাই পাছে নধৰা দুখৰ কাহিনী তাৰাপং ৰাইজৰ সুচল পথ সুচল যাতায়াত ব্যৱস্থা নথকা অৱস্থাত 20-30 কিলোমিটাৰ বাট অতিক্ৰম কৰি কেনেকৈ হস্পিটেললৈ ৰোগীক আনে হস্পিটেললৈ ৰোগী অনাৰ দৃশ্য দেখি আপোনাৰো প্ৰাণ কান্দি উঠিব আমি দেখুৱাব বিচাৰিছো এই দুখলগা দৃশ্য কেৱল বাতৰি পৰিৱেশনেই আমাৰ উদ্দেশ্য বা নহয় উদ্দেশ্য আমাৰ নিজৰ প্ৰজাৰ প্ৰকৃত তথা জীয়া দুখৰ দৃশ্য ৰজা ঘৰেও প্ৰত্যক্ষ কৰি কিবা ব্যৱস্থা লওক এই লক্ষ্য আমাৰ হয় এই দৃশ্য তাৰাপুঙৰ এগৰাকী মহিলাৰ ৰোগীক আত্মীয়ই কান্ধত ভাৰ কৰি চিকিৎসাৰ বাবে দলমাৰা হস্পিটেললৈ অনা দৃশ্য এয়া দুৰ্গম আৰু খালডুং ভৰা পথত কোনো টেম্পু বা অটো চালকে আহিব নোখোজে অঞ্চলটোলৈ আনহাতে তাৰাপুং অঞ্চলত নাই প্ৰাথমিক চিকিৎসা ব্যৱস্থা এনে পৰিস্থিতিত এয়ে অন্তিম বিকল্প ৰোগীৰ আত্মীয়ৰ বাবে তাৰাপুং সাৰ্থে ৰংহাংগাঁৱৰ নিবাসী এন্ট্ৰিউ পে পত্নী মিৰ্টালিন কিলিংপিক এন্ট্ৰিউৱে আত্মীয়ৰ সহায়ত এইদৰে আনি হস্পিটেললৈ আনি থকাৰ এই দুখলগা দৃশ্য এয়া ইপিনে সভা সমিতিয়ে উন্নয়নৰ ঢাকঢোল কোবাই ভাগৰি নপৰা বিজেপি চৰকাৰখনে কি মন্তব্য দিব এই সংক্ৰান্তত দুখীয়া পৰিয়ালটোলৈ এককালীনভাৱে ৰোগ চিকিৎসাৰ বাবে কিবা অৰ্থৰ সহায় আগবঢ়াব নে দলমাৰ পৰা ৰাংচিনাবী ৰিপৰ্ট কাট নিউজ কেন্দ্ৰ ৰাজ্য চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ আজি প্ৰায় এটা বছৰ হওঁ এনে সময়তে প্ৰাক্তন সংযুক্ত সহস্ৰ সংগ্ৰামীৰ নেতৃত্বই বুধবাৰে এখন সংবাদমেল আয়োজন কৰি সংগ্ৰামী নেতৃত্বই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে উল্লেখযোগ্য যে যোৱা 2021 বৰ্ষত উন্নয়ন তথা শান্তিৰ সপক্ষে কেন্দ্ৰ ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো এতিয়ালৈকে কোনো এটা দফা কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই যাৰ বাবে প্ৰাক্তন সহস্ৰ সংগ্ৰামীৰ নেতৃত্বই পুনৰ সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত পুনৰ কেন্দ্ৰ ৰাজ্য তথা পৰিষদীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে দফা সমূহ ৰূপায়ণৰ প্ৰসংগ তোলাৰ লগতে কাৰ্যকৰী কৰাৰ আহ্বান জনায় Karbi Anglong Thomas Council, Tim Karbi Anglong, Atum, Abarim, Risim Kiot, Asong, Atum Apang, Rapchari, Atowar, Awar Sai Mate, Political Rehabilitation, Political Will, Amoton, Pinchong Nangi Mate, Atowar Ko Nangi, Apollo, Bonta, Non, Rabdet Athengno Along Keklang, Lake, Lamdon 2021, MS 21 Apang, Kemisen Lapen, Ning Kipi, Awe Lapen, saya kita cuci kunci dalam panggril, panung asam sisek panolo. Lamdom MOS 2021 ateng pen, go India go Assam lapen. Karbi Anglong Thomas Council, tim Karbi Anglong atum, lamthe kecipi alam jago anak putar, ardi arku. Responsibility jideng pon pen, saya kita cuci pon pamit hegi apang, akeng kam kaciyo kenang sotu. Walam the panong si abaring risintor asong. Song Sokatum Mate Kerap Amate Karbi X Mose United Forum Asong in Ben Kachunigi Epil Alam The Pangdak Mose Bilta Bache Tangkono Lasi number 1 London 2021 Along Angdeng Klaus Doan Prabjin Ben Go India Go Usama Ben Kakatum Ahin Ben Kepachun Pon Keklem London 20.2 London 21 along Angdeng so 2.2 2.3 3.5 3.6 4.4 4.4 4.5 4.6 lepen 5.2 Ateng Prabjin pen Kepachun pon Keklem go point number 3 Bangel Apollo London 2021 ateng kak mate tim Karbi Anglong atum ahin penta arsikjit artu deng ponsi Prabin pen kepacun pon kiklem
Point number 3 bang 4 bang lapulo London 2021 ateng go India ogo Assam atu ahin penta Prabdin mentai dengpon si kepacun pon ke claim point number 5 ke London 2021 atu kerap asong ahin pen ke bang hilang arni Delhi Gumri damsi Home Minister kaprek minister lapen go India kithe geding atun ben kachitong asai dengpon si London 2021 MOS kepacun pon Japan sai dengpon ko ini ke press statement ke ambil ইপিনে পূব তথা পশ্চিম কাৰ্বি আংলঙৰ আটাইকেইটা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ আহিও বিজেপি দলে এতিয়ালৈ গঠন কৰিব পৰা নাই এখন পূৰ্ণাংগ চৰকাৰ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কবিতা সাহিত্যৰ প্ৰথমটো স্তৰ যাৰ পৰা সাহিত্যৰ ক্ষেত্ৰৰ ওখ ঢাপলৈ আৰোহণ কৰে সাহিত্যিক লেখকে সাহিত্য ক্ষেত্ৰলৈ কবিতাৰ এনে গুৰুত্বপূৰ্ণ অৱদানৰ বাবে কাৰ্বি লাম্বিত আমি অহা 23 জুলাইত বোকাজানত বৰ্ষ ঋতুৰ কবি সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে চলিছে ব্যাপক তৎপৰতা ইতিমধ্যে মঙ্গলবাৰে বোকাজান স্থিত কাৰ্বি ক্লাবত কাৰ্বি লাম্বিত আমিৰ সভাপতি পাৰি মিংকিৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত উক্ত কবি সন্মিলনৰ বাবে গঠন কৰা হয় এক শক্তিশালী অভ্যৰ্থনা সমিতি কাৰ্বি লাম্বিত আমিৰ উদ্যোগত আৰু টনশ্ৰী শাখা আমিৰ সহযোগত বোকাজান স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ'বলগীয়া কবি সন্মিলন খনিৰ অভ্যৰ্থনা সমিতিত বৰসিং বেগ সভাপতি জেনছন বেগ উপ সভাপতি ৰনাল্ড ৰংপেগ উপ সভাপতিৰ উপৰিও বিধায়ক ডক্টৰ নুমল মমিন MSc ক্ৰমে সূৰ্য ৰংফাৰ মাধুৰ্য ঢেকিয়াল ফুকন কাদম টেৰাংপি শ্ৰৱণ টেৰেংগা প্ৰমুখ্য কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিক চিফ পেটৰ্ডন অন্তৰ্ভুক্ত কৰা হৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ